ইমান গৰমত কাম কৰিব লাগিব আৰু দেই নহ'লে খাব নাপাম আৰু মাত চাত নোহোৱা হৈ গৈছে এটা ফালে হ'লে পুৰা কোনাও সানিছে তামান গৰম এইটোৱে লাষ্ট আৰু দেই এইটোকে নাখান্দো আৰু জানেই আৰু এতিয়া हेलो फ्रेंड्स वेलकम टू माय चैनल और এটা নতুন ভিডিও লৈ মই অংকিতা ৰংপি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো আৰু মানে আজি পকা ৰদত কি কৰি আছে চাও এইখিনি গুটে কৰি আহিলো একদম ৰদ দিছে তামান হালধি লগাব কেনে মানে এনেকা মাটিটো লাইন লাইন কৰি খান্দি আছে ইফালে বায়ু এয়া একদম লাইন লাইন কৰি আছে বহুতখিনি কৰিলো ৰাতিপুৱাৰ পৰা এই টৰ পৰা কৰি আহিলো আৰু ইফালে সাইডটো গুটে কৰিব লাগিব সেই তলৈকে একদম হেখলৈকে চাই থাকিব দেই ভিডিওটো এয়া দেখিছে নহয় টপে কি ধুনীয়াকৈ লাইন লাইন কৰি আহিছো হালধি লগাবৰ কাৰণে আৰু সকলোৱেতো ঘৰে ঘৰে হালধি লগায় এনেকৈ লগাই চাগে জানে সকলোৱে কিনিটো নাখায় আমাৰ মানুহবিলাক চহৰত থকা মানুহবিলাকে কিনি খাই দিছে আমাৰ গাঁৱলীয়া মানুহে সবে এনেকৈ ঘৰতে লগাই কৈ হালধিটো ঘৰৰ হালধিয়ে খোৱা যায় আৰু ইফালে আমাৰ বাইদেৱে কৰি আছে লাইন লাইন এয়া ধুনীয়াকৈ একেবাৰে কৰিব লাগিব সেই তলৈকে এই গছবেৰাটো শেষলৈকে কৰিব লাগিব আৰু ৰাতিপুৱাতে কৰিলো এইখিনি আৰু বহুত গৰম দিছে ৰদ দিছে তাপান গেলা গৰমত এটা কৰি আছে আৰু এইখিনি কৰি লও বাৰু আৰু এটা যাও আৰু ভাত খাই আহোগৈ বহুত ভোক লাগি গ'ল গৰম লাগি গৈছে এফালে আমাৰ বাইদেউ চিঙি আছে খুতুৰা এয়ালৈকে কৰিলো আধাখিনিলৈকে আৰু আধাখিনি আছে কৰিব লাগিব ভাত খাই আহো তাৰ আগতে ভাত খাব যাও হালধি লগাই আহিয়ে মানে গা পা ধুই মেলি ভাত পানী খাই ওলাই আহিলো মই মানে বেটাক ল'বলৈ আহিছো স্কুলত আৰু 2টা বজাত ছুটি হ'ব এবাৰ ক্লাছ 1 পালে কাৰণে আৰু 2টা বজাত ছুটি দিয়ে সেইকাৰণে মানে এতিয়া 2:20 হ'লে আহি 2:20 হ'লে আহি ছুটি দিব এতিয়া মই সেইকাৰণে ল'ব আহিলো এনে মানে দেউতাকে লৈ যায় আজি মানে দেউতাকে নাই কাৰণে মানে মই আহিলো নিবৰ কাৰণে আৰু হালধি লগাবলৈ নাযাওঁ আৰু মানে বহুত গৰম একদম গৰমত মাথা চাথা মানে বিষাই গৈছে নাযাওঁ আৰু বুলি ভাবিছোঁ ভাগৰ লাগিছে তামান আৰু এতিয়া খোজকাঢ়ি মানে একদম দূৰ হয় আমাৰ স্কুলটোলৈকে 1.5 কিলোমিটাৰ মানে এনেকৈ খোজকাঢ়ি আহিব লাগে মোৰ ভাগৰ লাগি গৈছে সেইকাৰণে মানে আহাই নাযায় আৰু এইফালে টমটম চমটম একো নচলে আমাৰ ফালে দেউতাকে লৈ যায় আজি উপায় নাই কাৰণে মানে মই লৈ যাব লাগিব এতিয়া খোজকাঢ়ি এনেকৈ গৈ আছোঁ যাওঁ এতিয়া বাৰু এইফালে বেটাক লৈকে আহি গ'লো আমি বেটা আৰু মই এইফালে স্কুলৰ পৰা আহি গ'লো কি খাইছা তুমি কৈ দিয়া এইফালে লৈছে 20 টকীয়া জুচ ঠাণ্ডা আৰু এতিয়া ৰ'দটো গ'ল বৰষুণ ধৰা কৰিছে বৰষুণ আহিব নে কি নে নাজানো এতিয়া খোজকাঢ়ি আৰু মাইক পুতেক এনেকুৱাকৈ খোজকাঢ়ি গৈ থাকোঁ আৰু এতিয়া লাহে লাহে ঘৰ যাই পোৱালৈকে মানে বহুত ভাগৰে লাগিব আৰু ৰ'দত যিহেতু হালধি লগাই আছিলোঁ মানে মাথা তামান বিষাই আছে মাথা বিষত থাকিব পৰা নাই আৰু ভাবিছোঁ মানে সেইকাৰণে ভিডিঅ' চিডিঅ' আৰু বনাই নাথাকোঁ আৰু আজিলৈ ইমানতে সামৰিলোঁ আৰু যোনসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে যাতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ভাল লাগিলে লাইক এটা কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্টো কৰিব শ্বেয়াৰ কৰি দিব বাই বাই কোৱা বাই